ঐ ক'ত আছ কেতিয়াবাতো টাইমত আহা কৰ কিমান ৰখিম জল্দি আহ यूं तो बंजर सा था मेरा आशिया महफिल आपके आने से सजी वक्त बेवक्त ये मेरे हालात है आपका হেল্ল' চিণ্টু এই মই যে কেইদিনমান আগতে যে BMW 7 চিৰিজখন লৈছিলোঁ অঁ সেইখনেই মোৰ কাৰণে আৰু এখন পঠাই দিবিচোন মানে মোৰ বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে তো মইতো তাক যি টি গিফ্ট কৰিব নোৱাৰোঁ তো সেই এখনেই দিম বুলি ভাবিছিলোঁ বেষ্ট ফ্ৰেণ্ডেই হয় বেষ্ট ফ্ৰেণ্ডকতো ইমান ভাল এটা গিফ্ট দিবই লাগিব ন তো সেইকাৰণে পইচাটোৰ কথাটো কিয় চিন্তা কৰিছ এইটো বছৰত মই 4খন গাড়ী ল'লোঁ কিবা পইচাৰ প্ৰব্লেম পাইছ নাই পোৱাতো তো গাড়ীখন পঠাই দে মই পইচাটো পে' কৰি দিম স্যার ও স্যার স্যার শুনক হেই ৰ'বাহে মহাশয় এইবাৰ ঘূৰি চাওক আপোনাৰ যদি এইবিলাক কৰা হৈছে তেতিয়াহ'লে মোৰ গাড়ীখন ধুই আহক কামটো আধা কৰি আহিলে নহয় Hi guys, if you like our videos, please like, share, comment.